সকলোকে নমস্কাৰ জনাই মোৰ চেনেলত আন এটা ৰেচিপি ভিডিঅ'লৈ মই আকৌ আহিলোঁ। আজি বনাব লৈছোঁ আঙুলি পিঠা। মই প্ৰথমতে এবাটি চাউল লৈছোঁ আৰু এবাটি চাউল মই পানী দি মই আধা ঘণ্টাৰ বাবে তিয়াই ৰাখিছোঁ আৰু তিয়াই ৰখাৰ পাছত মই অলপ ৰ'দত দিছোঁ 15 মিনিট। ৰ'দত যেতিয়া শুকালে তেতিয়া মই পিঠাগুড়ি ৰেডি কৰি ল'লোঁ আৰু মই অলপমান বিটৰুট লৈ মই অলপ জুচ বনাই লৈছোঁ আৰু এয়া আমাৰ পিঠাগুড়ি ৰেডি হ'ল। ৰেডি হোৱাৰ পাছত মই একাপ নাৰিকল লৈছোঁ, অকণমান নিমখ লৈছোঁ, তাৰপাছত মই চেনি লৈছোঁ। চেনিটো মই অলপ পেষ্ট বনাই ৰাখিছিলোঁ আৰু চেনি আপোনালোকৰ নিজৰ সোৱাদ অনুসৰিয়ে দিব, কম বেছি কৰিব পাৰিব, একো নাই, আপোনালোকৰ নিজৰ অনুসৰিয়ে দিব চেনিটো। অলপমান চেনি দিলোঁ মই আৰু দিয়াৰ পাছত মই আটা মৰাৰ নিচিনা, আটা যেনেকৈ আমি আটা মাৰোঁ তেনেকৈ আটা মৰাৰ নিচিনা মাৰি ল'লোঁ ধুনীয়াকৈ। লাড্ডু এটা বনাই ল'ব, লৈ পিনে আপোনালোকে যিখন প্লেটত আপোনালোকে পিঠাটো মানে বনাই ৰাখিব সেই প্লেটখনত অকণমান ঘি সানি ল'ব আৰু হাততো অলপ ঘি সানি ল'ব। তেতিয়াহ'লে কি হ'ব, আপোনালোকৰ হাতত চিপকি নাথাকিব আৰু ভাঙি নাযাব সেইকাৰণে। আৰু তাৰপাছত মই গাখীৰ বহাই দিছিলোঁ, গাখীৰত মই 2 কিলা তেজপাত দিছিলোঁ। ইলাচি নাছিল মোৰ ওচৰত, আপোনালোকে ইলাচি দি দিব। আৰু গাখীৰৰ পৰিমাণটো যদি 1 লিটাৰ থাকে তেতিয়াহ'লে ½ লিটাৰ হৈ যাব লাগিব, ইমানখিনি পৰিমাণতহে বনাব। আকৌ মই পিঠাকেইটা অলপ লাহে লাহে দি অলপ লৰাই দিলোঁ। তাৰপাছত আমাৰ এয়া পিঠা ৰেডিয়ে হৈ গ'ল খাবলৈ। চাওকচোন কেনেকুৱা হৈছে।